পাঁচেৰে বিভাজ্য সংখ্যা সংখ্যাটো একক স্থানত 0 বা 5 থাকিলে সেই সংখ্যাটো পাঁচেৰে বিভাজ্য হয় আমি যদি 70 যদি লওঁ একক স্থানত 0 আছে গতিকে এই সংখ্যাটো পাঁচেৰে হৰণ যাবই কোনো কথা নাই পাঁচেৰে হৰণ যাবই তাৰপিছত আমি যদি দুটা শূন্য লওঁ তেতিয়াও পাঁচেৰে হৰণ যাব ধৰি লোৱা 900 ইয়াত আমি দুটা শূন্য লৈছোঁ তথাপিও এই পাঁচেৰে হৰণ যাবই এতিয়া আহিছোঁ আমি 825 ইয়াত যদি আমি চাওঁ একক স্থানত 5 আছে 5 থাকিলে সংখ্যাটো কি হ'ব পাঁচেৰে বিভাজ্য হ'ব আমি পূৰণ কৰি চাওঁচোন 5 1 5 0 पर 2 5 6 जा 30 2 ऊपर 5 5 5 जा 25 যোৱা দেখিছে নহয় একক স্থানত 5 থাকিলে সেই সংখ্যাটো পাঁচেৰে বিভাজ্য হ'ব যিমান ডাঙৰ সংখ্যা হলো হ'ব নহয় জানো স্যাৰ যিমান ডাঙৰ সংখ্যা হলো হ'ব এটা ধৰিলা মই ডাঙৰ সংখ্যা এটা লিখিছো পাঁচটা অংক দিছো ধৰিলোৱা 9 7 6 ধৰিলোৱা 3 5 ইয়াত একক স্থানত ইউনিট প্লেসত 5 আছে গতিকে এই সংখ্যাটো পাঁচেৰে বিভাজ্য হ'বই আমি যদি ছুটি নিয়মে হলো হৰণ কৰি চাওঁ তেতিয়াহ'লে আমি গম পাম যে পাঁচেৰে বিভাজ্য হ'ব আমি ছুটি নিয়মে হৰণ কৰি চালো দীঘল নিয়মে হৰণ কৰিলে বহুত ঠাই লয় গতিকে আমি ছুটি নিয়মে হৰণ কৰি চাইছো 5 1 5 45 5 5 25 5 2 10 5 7 35 গম পাইছেন বাৰু আমি ছুটি নিয়মে হৰণ কৰি চালো 97,635 পাঁচেৰে বিভাজ্য হয় কিয় হয় যদি কোনোবাই সোধে আমি কৈ দিম যে একক স্থানত 5 আছে গতিকে এই সংখ্যাটো পাঁচেৰে বিভাজ্য হ'বই